নমস্কাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এইবাৰ এইচএছ পৰীক্ষা দিছা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কিয়নো এইচএছ স্কুটিৰ বাবে আহি গ'ল এটা নিউ আপডেট নতুন আপডেটটো কি আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম এণ্ড এইবাৰ স্কুটি পাবলৈ হ'লে কিমান শতাংশ নম্বৰ লাগিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে গম পাই যাবা গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে জানা যে এইবাৰ স্কুটি পাবলৈ হ'লে 80% নম্বৰ লাগিব বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মন্তব্য কৰিছে এইবাৰ ছাত্ৰ ছাত্ৰীসকলে ন্যায় নাপাব নেকি আগৰে পৰা যেহেতু ছোৱালীসকলক 60% আৰু ল'ৰাসকলক 75%ত স্কুটি ডিস্ট্ৰিবিউট কৰি আহিছে তো 60% 70% আৰু 75% এৰি পেলাই চৰকাৰে কিয় 80% বনাই দিছে এইবাৰ চৰকাৰৰ মতামত এইটো নেকি যে ছাত্ৰ ছাত্ৰীসকলক স্কুটি নিদিব বুলি প্ৰথমৰ পৰাই যেহেতু ছোৱালীসকলক 60% আৰু ল'ৰাসকলক 75%ত স্কুটি দি আহিছে তো সেই কাৰণে ল'ৰাসকলে কৈছিল যে ইকুৱেলত স্কুটি দিব লাগে ছোৱালীসকলক 60% আৰু ল'ৰাসকলক 75%ত কিয় দিব লাগে তো সেই কাৰণে চৰকাৰে ইকুৱেলিটি বনাই দিছে আৰু সেইটো হ'ল যে 80% একচুৱেলি 80% বনোৱাতকৈ ল'ৰা আৰু ছোৱালী উভয়কে 75%ত স্কুটি দিব লাগিছিল সঁচাই এইবাৰ তোমালোকে দেখোন স্কুটি নাপাবা কিয়নো এফালে কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে স্কুটি নিদিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি লৈছে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে আছে ভাল খবৰটো কি ভিডিঅ'টো শেষত জনাইছো কিন্তু ইয়াৰ আগতে কিছুমান কথা জানি লোৱা যদি খসাই চৰকাৰে 80%ত স্কুটি দিয়ে তেন্তে দেখোন 90% ষ্টুডেন্টে স্কুটি নাপাব কিয়নো তোমালোকে এটা কথা ভাবি চোৱাচোন যিসকল ছাত্ৰ ছাত্ৰীয়ে 80% বা তাতকৈ বেছি নাম্বাৰ গেইন কৰিব তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে কিন্তু কোনো এখন কলেজত এডমিশন নলয় সিহঁতে কি কৰিব JEE বা নিটৰ কাৰণে কোচিং কৰিব চৰকাৰে ভাবিছে যে আমি যদি কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলক স্কুটি নিদিও এণ্ড এফালে 80% নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলে কিন্তু কোচিঙত এডমিশন ল'ব তেতিয়া কিন্তু ছাত্ৰ ছাত্ৰীসকলে স্কুটি নাপাব একচুৱেলি মাজতে নিয়মটো চেঞ্জ কৰিব নালাগে যিহেতু প্ৰথমৰ পৰা 60% আৰু 75%ত ল'ৰা আৰু ছোৱালী উভয়কে স্কুটি দি আহিছে তো এতিয়াও কিন্তু সেইটো নিয়মতে স্কুটি দিব লাগে তো ছাত্ৰ ছাত্ৰীসকল যেহেতু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মন্তব্য কৰিছিল যে এইবাৰৰ পৰা স্কুটি পাবলৈ হ'লে ল'ৰা আৰু ছোৱালী উভয়ে 80% নম্বৰ গেইন কৰিব লাগিব বা 80% নম্বৰ পাব লাগিব একচুৱেলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইচএছ স্কুটিৰ ওপৰত কোনো ধৰণৰ মন্তব্য কৰা নাই তেখেতে জাষ্ট এটা মন্তব্য কৰিছে যে কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিয়া নহয় মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইচএছ স্কুটিৰ পাৰ্চেন্টেজৰ ওপৰত এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য কৰা নাই সো ছাত্ৰ ছাত্ৰীসকল তোমালোকে চিন্তা নকৰিবা এণ্ড মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এতিয়াও বাকি আছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এইচএছ স্কুটিৰ ওপৰত যি মন্তব্য কৰিছে এতিয়া কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিবা এটা মন্তব্য কৰিলে সেইটো ফাইনেল বুলি ঘোষণা কৰা হ'ব এইবাৰৰ পৰা স্কুটি পাবলৈ হ'লে 80% নম্বৰ যে লাগিব সেইটো কিন্তু এতিয়ালৈকে কনফাৰ্মড হোৱা নাই আগতে কিন্তু গুগলত দেখুৱাইছিল চাৰ্চ কৰাৰ লগে লগে দেখুৱাইছিল যে এইচএছ স্কুটি পাবলৈ হ'লে 80% নম্বৰ লাগিব কিন্তু আজি মই নতুনকৈ চাৰ্চ কৰিলো তাত বেলেগ কিবা দেখুৱাইছে এণ্ড তোমালোকে নিজে চাই লোৱা তোমালোকে গুগলত চাৰ্চ কৰি চেক কৰিব পাৰা ইয়াত তোমালোকে চাব পাৰিছা যে বেনিফিচিয়াৰিছত কি দিয়া আছে ষ্টুডেন্টছ অফ আসাম উইথ 60-75% ইন এইচএছ এক্সাম তো ছাত্ৰ ছাত্ৰীসকল আগতে গুগলত চাৰ্চ কৰিলে কিন্তু 80% দেখুৱাইছিল কিন্তু এতিয়া তোমালোকে চাব পাৰিছা যে আগৰ নিয়মটোৱে দেখুৱাইছে ছোৱালীসকলক 60% আৰু ল'ৰাসকলক 75%ত স্কুটি দিয়া হ'ব তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টোৰ শেষত তোমালোকক আৰু এটা কথা জনাই দিছো আৰু কেইটামান ভিডিঅ'ত মই তোমালোকক জনাইছিলো সেইটো হ'ল যে তোমালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মেনশ্যন কৰি পেলাই টুইটত তোমালোকে জাষ্টিস বিচাৰিবা তোমালোকে যিমান পাৰা সকলোৱে লগ হৈ পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মেনশ্যন কৰি পেলাই টুইট কৰিবা এণ্ড জাষ্টিস বিচাৰিবা যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেইটো চাই তোমালোকে কিন্তু বহুত হেল্প পাবা যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই টুইটটো চাই তেন্তে তোমালোকক কিন্তু আগৰ নিয়মত স্কুটি দিয়াৰ পূৰ্ণ সম্ভাৱনা থাকিব 100% সম্ভাৱনা থাকিব